ক্লাছটো আমি আৰম্ভ কৰোঁ। প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? কামৰূপ, শোণিতপুৰ, তেজপুৰ, গুৱাহাটী। ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব কামৰূপ। কি জনা গৈছিল? কামৰূপ নামেৰে জনা গৈছিল। নেক্সট, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? ৰাইট এনচাৰ হ'ব বৰ্মন বংশ। ই হৈছিল 350 পৰা আৰম্ভ কৰি 650লৈকে চলিছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? কি হ'ব? ৰাইট এনচাৰ বড়ো, ৰাভাসকল, আহোমসকল, কোচ ৰাজবংশীসকল। ৰাইট এনচাৰ ইজ আহোমসকল। আহোমসকল কেতিয়া ভাৰতত আহিছিল? 1228 খ্ৰীষ্টাব্দত আহি পাইছিল। তেওঁলোকে 1215 খ্ৰীষ্টাব্দত চীনৰ মুংমাং নামৰ ঠাইৰ পৰা তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু 1228ত তেওঁলোকে আহি পাইছিল আৰু তেওঁলোকে 1253ত তেওঁলোকে কি কৰিছিল? তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল। নেক্সট, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? আপোনালোকে কি শুনিছে? শিৱদৌল, জয়দৌল ইত্যাদি শুনিছে, ৰংঘৰ। তেনেকৈ ইয়াৰ ভিতৰত কোনটো ঠাই আমি দেখা পাওঁ? তেজপুৰ, শিৱসাগৰ, যোৰহাট, লখিমপুৰ। ৰাইট এনচাৰ কি হ'ব? শিৱসাগৰ। শিৱসাগৰ হৈছে প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ, য'ত বহুতো দৌল, দেৱালয় ইত্যাদি আমি দেখা পাওঁ। প্ৰাচীন ঐতিহাসিক চিহ্ন বা কীৰ্তিচিহ্নসমূহ আমি তাত থকা দেখা পাওঁ। নেক্সট, প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত? প্ৰাচীন অসমত ক'ত কি হৈছিল? ঊষা অনিৰুদ্ধৰ যি কাহিনী আমি শুনা পাইছিলোঁ, সেই কাহিনীও কোনটো চহৰৰ লগত জড়িত হৈ আছে? শিৱসাগৰ, গুৱাহাটী, তেজপুৰ, যোৰহাট। ৰাইট এনচাৰ ইজ তেজপুৰ, য'ত অগ্নিগড় আছে, হৰিহৰৰ কথা আমি পাইছিলোঁ। সেই চহৰটো হৈছে তেজপুৰ চহৰ। নেক্সট, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? চুকাফা, শিৱসিংহ, নৰনাৰায়ণ, ৰুদ্ৰসিংহ। ৰাইট এনচাৰ কি হ'ব? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা, সকলোৱে আমি জানো। নেক্সট কুৱেশ্যন, আহোমসকলে ক'ত ৰাজধানী পাতিছিল? গুৱাহাটী, শিৱসাগৰ, তেজপুৰ, চৰাইদেউ। ৰাইট এনচাৰ ইজ চৰাইদেউ। নেক্সট কুৱেশ্যন, হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতীয়ে কোনটো গ্ৰন্থ কি কৰিছিল? ৰচনা কৰিছিল। প্ৰহ্লাদ চৰিত, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় হৰণ। ৰাইট এনচাৰ ইজ প্ৰহ্লাদ চৰিত তেওঁ কি কৰিছিল? ৰচনা কৰিছিল। তো আপোনালোকে যদি এই ভিডিঅ'ৰ PDF-টো পাব বিচাৰে, আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব আৰু তাত গৈ পেলাই এই PDF-টো ডাউনলোড কৰিব পাৰিব। নেক্সট কুৱেশ্যন আমি চাই লওঁ, কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? হেম সৰস্বতী, ৰত্ন সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ। কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? কি হ'ব? ৰাইট এনচাৰ ইজ ৰত্ন সৰস্বতী। আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে তলত কমেণ্ট ছেকশ্যনত লিখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে সদায় তেনেধৰণৰ যদি ভিডিঅ' বিচাৰে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? তেজপুৰ, উত্তৰ গুৱাহাটী, যোৰহাট, শিৱসাগৰ। ৰাইট এনচাৰ কি হ'ব? উত্তৰ গুৱাহাটী। নেক্সট কুৱেশ্যন, কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? আৰিমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা, নৰনাৰায়ণ। আপোনালোকে তলত কমেণ্ট ছেকশ্যনত লিখিব ভূঞাসকলে ক'ত ৰাজ্য স্থাপন কৰিছিল? ইয়াতে কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰিমত্ত। আৰিমত্ত কি কৰিছিল? ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল। নেক্সট, জয়দ্ৰথ বধ কাব্য ৰচনা কাৰ ৰচনা? কবিৰত্ন সৰস্বতী, হেম সৰস্বতী, মাধৱদেৱ, বিশ্বসিংহ। ৰাইট এনচাৰ কি হ'ব? তলত কমেণ্ট ছেকশ্যনত দিবলৈ ট্ৰাই কৰক। কি হ'ব? ৰাইট এনচাৰ ইজ কি হ'ব? ৰাইট এনচাৰ ইজ কবিৰত্ন সৰস্বতী। কবিৰত্ন সৰস্বতীয়ে কি কৰিছিল? জয়দ্ৰথ বধ কাব্য ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন আমি চাই লওঁ, হেন বংশ প্ৰতিষ্ঠাপক কোন? হেন বংশ প্ৰতিষ্ঠাপক কোন আছিল? এই বংশবিলাক সম্পৰ্কে আপোনালোকে ভালদৰে চাই যাব, যিকোনো এখন এক্সামৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ, নীলধ্বজ, চুকাফা। ৰাইট এনচাৰ ইজ নীলধ্বজ। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আমি সদায় নৰনাৰায়ণৰ কথা আমি শুনা পাওঁ। নেক্সট কি আছে? নীলধ্বজ, বিশ্বসিংহ, চুকাফা। ৰাইট এনচাৰ কি হ'ব? বিশ্বসিংহ। এই বিশ্বসিংহৰ পুতে কি আছিল? নৰনাৰায়ণ আছিল, যাক আমি মল্লদেৱ বুলিও আমি জানো। তাৰপিছত
তেওঁৰ আৰু পুতেক আছিল তাৰ মাজত আমি শুক্লধ্বজৰ কথাও আমি জানিব পাৰোঁ। নেক্সট যেনেকৈ কি আছে গোসাঁই কমল আলী তেখেতেৰ কি আছিল এই গোসাঁই কমল বুলি কি আছিল তেখেতৰ এজন ল'ৰা আছিল। নেক্সট বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্য পতন ঘটায়? চুকাফা, বিশ্বসিংহ, আলাউদ্দিন হুছেইন শাহ। ৰাইট এনচাৰ কি হ'ব? নীলধ্বজ। ৰাইট এনচাৰ ইজ আলাউদ্দিন হুছেইন শাহ। আলাউদ্দিন হুছেইন শাহ বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্য পতন ঘটায়? কোনে কৰিছিল? আলাউদ্দিন হুছেইন শাহ কি হ'ব? ৰাইট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্য ৰজা হিচাপে আছিল? ৰাইট এনচাৰ ইজ কি হ'ব? 1515 পৰা 1540 খ্ৰীষ্টাব্দলৈকে, 1540 পৰা 1578লৈকে, না 1320 পৰা 1599লৈকে, না 1600 পৰা 1620লৈকে। ৰাইট এনচাৰ কি হ'ব? ৰাইট এনচাৰ ইজ 1540 পৰা 1578 চনলৈকে। নেক্সট কুৱেশ্যন মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? অলপ আগতে আমি কৈ গৈছিলোঁ কি হ'ব? ৰাইট এনচাৰ ইজ মল্লদেৱ। মল্লদেৱ আছিল মহাৰাজ নৰনাৰায়ণৰ আচল নাম আছিল। নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰাইছিল? মই যিখিনি কুৱেশ্যন আলোচনা কৰি আছোঁ সেই গোটেইখিনি কুৱেশ্যন অহা মানে এক্সামত অহা কুৱেশ্যনখিনি আমি প্ৰথম এইটো ছেশ্যনত আমি ল'বলৈ ট্ৰাই কৰি আছোঁ। পৰৱৰ্তী সময়ত আমি গোটেইখিনি অসম ইতিহাসৰ গোটেইখিনি যি প্ৰশ্ন হ'ব সেইখিনি আমি এইটো প্লেলিষ্টৰ জৰিয়তে আমি দিবলৈ ট্ৰাই কৰিম। তো আমাৰ লগত থাকিবলৈ হ'লে আপোনালোকে তলত কমেণ্ট ছেশ্যনত লিখিব এনেধৰণৰ ক্লাছ আপোনালোকৰ প্ৰয়োজনীয়তা আছে কি নাই সেই সম্পৰ্কে আপোনালোকে জনাব পাৰে। যে কামৰূপ মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰাইছিল? নৰনাৰায়ণ, চক্ৰধ্বজ, চিলাৰায়, বিশ্বসিং। কামৰূপ মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰাইছিল? কি হ'ব ইয়াৰ ভিতৰত? এই মন্দিৰটো যেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণ কি কৰিছিল? কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰাইছিল। কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? কামাখ্যা মন্দিৰ বেৰত থকা শিলৰ ফলিত কি আছিল? এইটো ৰাইট এনচাৰ হ'ব। প্ৰথমটো কি হ'ব? য'ত কি হ'ব? কামাখ্যা মন্দিৰ বেৰত থকা শিলৰ ফলিত কি আছিল সেই সম্পৰ্কে উল্লেখ থকা দেখা যায়। নেক্সট কোচ সাজ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? নৰনাৰায়ণ, বিশ্বসিং, ৰঘুদেৱ। কোচ বংশ বুলি কোৱা নাই, কি কৈছে? ৰাইট এনচাৰ হ'ব ৰঘুদেৱ। ৰঘুদেৱ কি কৰিছিল? কোচ সাজ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্যন পৰীক্ষিত নৰনাৰায়ণ কাৰ পুতেক আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰঘুদেৱ। নেক্সট কুৱেশ্যন ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, অনন্ত কন্দলী, ৰঘুদেৱ, হেম সৰস্বতী। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, এইটো বাৰেপতি কুৱেশ্যনত দিয়া দেখা যায়। ইয়াৰ ৰাইট এনচাৰ কি হ'ব? অনন্ত কন্দলী। নেক্সট কুৱেশ্যন নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? নৰনাৰায়ণৰ ৰাজত্ব কালত সুধিছে। ৰাইট এনচাৰ কি হ'ব? ৱাল্ফ ফিচ, লৰ্ড ৰিপন, ভাইচৰয় লৰ্ড কাৰ্জন। ৰাল্ফ ফিচ কি আছিল? নৰনাৰায়ণৰ ৰাজত্ব কালত অহা এজন ইংৰাজ পৰ্যটক আছিল। নেক্সট কুৱেশ্যন পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি আছিল? ৰামায়ণ, মহাভাৰত, ৰত্নমালা ব্যাকৰণ, প্ৰহ্লাদ চৰিত। ৰাইট এনচাৰ কি হ'ব? ৰত্নমালা ব্যাকৰণ। নেক্সট কুৱেশ্যন কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত কৰা হৈছিল? 1580 চনত, 1581 চনত, 1540 চনত, 1590 চনত। ৰাইট এনচাৰ ইজ 1581 চনত। নেক্সট কুৱেশ্যন কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? মংগোলীয়, গাৰো, আহোম, কছাৰী। ৰাইট এনচাৰ কি হ'ব? মংগোলীয় আছিল। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। নেক্সট কছাৰীসকলৰ শেষ ৰজা কোন আছিল? গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, নৰনাৰায়ণ, বিশ্বসিং। ৰাইট এনচাৰ ইজ গোবিন্দ চন্দ্ৰ। নেক্সট কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? কামৰূপ, ডিমাপুৰ, শোণিতপুৰ, তেজপুৰ। ৰাইট এনচাৰ ইজ ডিমাপুৰ। নেক্সট কুৱেশ্যন বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী। ৰাইট এনচাৰ কি হ'ব? ৰাইট এনচাৰ ইজ মাধৱ কন্দলী। নেক্সট কুৱেশ্যন চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? বিচাৰপতিকা, নৰনাৰায়ণ, গোবিন্দচন্দ্ৰ, চন্দ্ৰধ্বজ। ৰাইট এনচাৰ ইজ বিচাৰপতিকা। তো আজিলৈকে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।